নিজৰ ঘৰুৱা ঠাইত পুৰণি বন্ধুবৰ্গৰ সৈতে ক্ৰিকেট খেলি সময় কটালে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইয়ে। আজি সৰুপথাৰ নগৰৰ ৰাজহুৱা খেলপথাৰত নটসূৰ্য ক্লাবৰ উদ্যোগত হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত এখনি প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। ক্ৰিকেট খেলখন তিনিটা দলৰ মাজত অনুষ্ঠিত হয়। খেলৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিষ্ঠাবিদ বন্তি প্ৰজ্বলন কৰি কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু সৰুপথাৰ সমজিলাৰ সীমান্ত দণ্ডাধীশ প্ৰিয়মজ্যোতি ফুকনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু প্ৰিয়মজ্যোতি ফুকনে সকলো খেলুৱৈক শুভেচ্ছা প্ৰদান কৰি খেলখনৰ শুভ উদ্বোধন কৰে। প্ৰীতি খেলখনত চূড়ান্ত খেলখন TRC ক্লাব আৰু নটসূৰ্য ক্লাবৰ মাজত অনুষ্ঠিত হয়। নটসূৰ্য ক্লাবে প্ৰথমে বেটিং কৰি ৯৫ ৰানৰ টাৰ্গেট বান্ধি দিয়ে। পৰৱৰ্তী সময়ত TRC ক্লাবে দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি ৫ উইকেটত জয়লাভ কৰিবলৈ সক্ষম হয়। কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই নিজৰ গাঁৱৰ TRC ক্লাবৰ হৈ উক্ত প্ৰীতি খেলখন খেলে আৰু জয়লাভ কৰিবলৈও সক্ষম হয়। लोग को अच्छा ध्यान देता है उनका। कट किया है আমি য'ত থাকিলেও খেলা হৈ থাকে, কাৰণ ক্ৰিকেটটো প্ৰায় আমি খেলোৱে গাঁৱত খেলাৰ পৰা আদি কৰি পুৰণা আজি গোটেই খালি প্ৰাক্তন টীম গোটেই, আৰু এখন ফিল্ড আচলতে চবৰে এটা স্মৃতি জড়িত হৈ আছে জেনেৰেল ফিল্ডখনৰ লগত। যিমানখিনি চাগে ইয়াত আজি খেলিবলৈ আহিছে চবেই জিকিম বুলি নহয়, মানে বন্ধুসুলভ এখন খেল আৰু হৰা জিকা বুলি একো নাই, তিনিটা টিমে খেলিছে আৰু বিচাৰোঁ যে আগন্তুক দিনত আৰু ২-৩ দিন লয় আৰু পুৰণা টিমবোৰ আহক, যে আকৌ প্ৰদৰ্শনীমূলকে হওক, লাগিলে এনেকৈ নিজৰ মাজত খেল হওক, খুব ভাল লাগিব। যিহেতু বৰ্তমান সময়ত আচলতে অপ্ৰিয় হ'লেও সত্য, মোবাইলৰ যি প্ৰচলন, সেই প্ৰচলনে এনেধৰণৰ আচলতে প্ৰতিযোগিতামূলক যিবিলাক আচলতে অনুষ্ঠান, অকল ক্ৰিকেট বুলিয়ে নহয়, আগতে আমাৰ গাঁৱে ভূঞে চুকে কোণে কেৰম প্ৰতিযোগিতাও হয় বা এনেধৰণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বৰ্তমান বিলুপ্ত নিচিনা হৈছে। এই ক্ষেত্ৰত কি কয়? আচলতে খেলাই খেলিয়ে আছে আৰু সকলোখিনিয়ে নিজে নিজে দায়িত্ব ল'ব লাগিব। মোবাইল ফোনো দৰকাৰী, সকলো বস্তু দৰকাৰী, কিন্তু সকলো বস্তুৰ এটা মানে চলোৱাৰ এটা লিমিট থাকে। চ' সেই লিমিটটোৰ মাজত যদি থাকি কামবোৰ হয় খুব ভাল হ'ব। আজি আমি সৰুপথাৰ জেনেৰেল ফিল্ডত আমাৰ সৰুপথাৰ নটসূৰ্য ক্লাবৰ উদ্যোগত সৰুপথাৰ টেঙাহোলা TRC ক্লাব আৰু পদুমণি ক্লাব আৰু আমাৰ নটসূৰ্য ক্লাবৰ মাজত এখনি প্ৰদৰ্শনীমূলক দিনজোৰাকৈ অনুষ্ঠিত কৰিছিলোঁ। আমি আজি খেলখন অনুষ্ঠিত কৰোঁতে বহুতে আমাক সহায় কৰিছে, তাৰ কাৰণে আমি চবকে ধন্যবাদ জনাইছোঁ। লগতে আজি এই খেলখন আমি মানে যিখিনি খেলুৱৈ খেলিছিলোঁ প্ৰায়খিনিয়ে আমি আগতে খেলৰ পৰা আঁতৰি যোৱা বা সন্যাস লোৱা নিচিনা হৈছিলে। আজি আমি এই খেলখন আমি নিজৰ আমোদৰ কাৰণে একচুৱেলি খেলখন পাতিছিলোঁ আৰু খেলখন পাতি বহুত আনন্দ পাইছোঁ, কাৰণ আমাৰ পুৰণি বন্ধুসকল আহি চব আমি লগ লাগিছোঁ, খেলখন পাতিছোঁ। আৰু আজিৰ চূড়ান্ত খেলখনত সৰুপথাৰ নটসূৰ্য ক্লাব আৰু TRC ক্লাবৰ মাজত অনুষ্ঠিত হয় আৰু TRC ক্লাব জয়ী হয়। কিমান ৰান? তেখেতলোকে আমি প্ৰথম বেটিং কৰিছিলোঁ, আমি 96 টাৰ্গেট দিছিলোঁ, তেওঁলোকে এক অভাৰ থাকোঁতে সেইখিনি অতিক্ৰম কৰে। 1 2 3 সৰুপথাৰৰ পৰা মন্টু শৰ্মা ৰিপৰ্ট,